সংযুক্ত বড়ো গণমঞ্চ ইউবিএফৰ ফালৰ পৰা ইয়াত যেহেতু যোৱা 13 মে তাৰিখে যেটো অমানৱীয় এটা কাণ্ড হৈ গ'ল ইয়াত আমি সেইকাৰণে অমানৱীয় কৈছোঁ যিদিনা তাৰমানে ইয়াত ইভেকশ্যন চলিছিলে ইমান প্ৰতিকূল বতৰ ইমান নেৰা নেপেৰা বৰষুণ হেতু সময়ত আমাৰ খিলঞ্জীয়া যিবিলাক জনজাতি মানুহ আছে ইয়াত বড়ো মিচিং অন্যান্য জনজাতি মানুহ আছে তেওঁলোকক নিৰ্দয়ভাৱে ইয়াত উচ্ছেদিত কৰা কাৰ্যক আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি চৰকাৰক এটা আহ্বান জনাইছোঁ যে ইয়াত যিবিলাক তাৰমানে ইভেক্টেড মানুহ আছে এই ইভেক্টেড মানুহবিলাকক 2006 চনৰ যেটো বন আইন এই বন আইনটো কাৰ্যকৰী নকৰালৈকে আমি চৰকাৰক এটা ডিমাণ্ড কৰিছোঁ যে এই আইনখন কাৰ্যকৰী নোহোৱালৈকে যাতে কোনো জনজাতি মানুহক কোনো স্থানত য'তেই নাথাকক পাহাৰ জংগল নৈ বিল কাষত জলে নাথাকক তেওঁলোকক উচ্ছেদিত কৰিব নোৱাৰিব বুলি আমি চৰকাৰক এটা ডিমাণ্ড দি থৈছোঁ তাৰমানে কাৰণ এই 2006 চন ফৰেষ্ট ৰাইট এক্টটো ইমান বছৰে অসমত কাৰ্যকৰী নকৰাৰ কাৰণে যেটো আমি তথাকথিত ভূমিপুত্ৰ বুলি কওঁ এই ভূমিপুত্ৰ মানুহবিলাক আজি ভূমি হাৰা হৈ গৈছে অসমত আপোনালোকে চাব যে প্ৰায় জিলাতে জনজাতি যিমান মানুহ আছে প্ৰায় জিলাতে অৰ্ধ শতাংশ তাৰমানে আধাতকৈ বেছি জনজাতি মানুহ এতিয়াও বনা অঞ্চলত বাস কৰি আছে এই 2006 চনৰ বনা অঞ্চল আইন মতে আইনটো প্ৰয়োগ কৰি পেলাই যিমান নেকি জনজাতি মানুহ আছে এই জনজাতি মানুহবিলাকক ভূমিৰ অধিকাৰ স্বত্ব দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাই আহিছোঁ আৰু এইটো অতি শীঘ্ৰে কাৰ্যকৰী কৰিবৰ কাৰণে আমি অসম চৰকাৰক ডিমাণ্ড দি আহিছোঁ বাৰম্বাৰ আৰু এইটো ডিপাৰ্টমেণ্টৰ যেহেতু আমাৰ মাননীয় WPT মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতে নোডেল ডিপাৰ্টমেণ্টৰ তেখেতেই মিনিষ্টাৰ তেখেতক আমি বাৰম্বাৰ গৈছোঁ আৰু তেখেতক তাৰমানে আজিলৈকে যে খবৰ লোৱা নাই এই অঞ্চলত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ এখেতৰ ডিপাৰ্টমেণ্টে এই নোডেল ডিপাৰ্টমেণ্ট হৈ পেলাই 2006 চনৰ ফৰেষ্ট যিটো ৰাইট এক্ট এইটো তেখেতে কাৰ্যকৰী কৰিব লাগে আজিলৈকে অসমত কাৰ্যকৰী নোহোৱাৰ কাৰণে এই সমস্যাসমূহ হৈ আছে এই আইনটো কাৰ্যকৰী হোৱাৰ পিছত বনো বাচিব বিলো বাচিব নৈও বাচিব জনজাতি মানুহবিলাকে ভূমি স্বত্বৰ অধিকাৰো পাব গতিকে আমি এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজেই কৈছিলে তাৰমানে এটা সময়ত যিমান নেকি মাটি আছে গোটেইবিলাক মাটি ৰাভা বড়ো মিচিং তিৱা অন্যান্য জনগোষ্ঠীৰ অসমত ভূমিসমূহ গতিকে ভূমিৰ অধিকাৰটো জনজাতি মানুহৰ থাকিব লাগিব খিলঞ্জীয়া মানুহৰ থাকিব লাগিব তেখেতে ইভেকশ্যন নকৰোঁ মানে ইভেকশ্যন নকৰোঁ বুলি কোৱাৰ পিছতো যোৱা 13 তাৰিখে কেনেকৈ ইভেকশ্যন কৰিলে সেইটো এটা আশ্চৰ্য বিষয় তাৰমানে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে নেকি আমাৰ অলপ সন্দেহ হৈছে তাৰমানে সেইকাৰণে আৰু এটা আমি অনুৰোধ কৰিছোঁ যে আমাৰ ছিনিয়ৰ মিনিষ্টাৰ এজন আছে UG ব্ৰহ্ম ছাৰ তেখেতেও ইয়াত খবৰ লোৱা নাই আজি আমি এটা নথৈ সুখী হৈছোঁ যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নতুনকৈ গঠন হোৱা এটা কাউন্সিল হ'লেও তেওঁলোকে সামান্য এটা পুঁজি পাইছে এই পুঁজিৰ পৰাই এটা সহমৰ্মিতা জনাবৰ কাৰণে তেওঁলোকে ইয়াত আংশিকভাৱে হ'লেও কিছু খাদ্য সামগ্ৰী ইয়াত যোগান ধৰাৰ কাৰণে আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ দিছোঁ আমি আৰু মই এই ক্ষেত্ৰতে এটা আমাৰ স্থানীয় বিধায়ক জনাই সমষ্টিৰ বিধায়ক মাননীয় ভুৱন পেগু ডাঙৰীয়াৰ কথা উল্লেখ কৰিব লাগে আমচাঙত যেতিয়া উচ্ছেদিত হৈছিলে জনজাতি মানুহসমূহৰ তেওঁ তেতিয়া খুব চকুলো টুকিছিলে খুব কান্দিছিলে তাৰমানে খুব আৱেগিক হৈ পৰিছিল আজি মই এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ ইয়াত মিচিং বড়ো অন্যান্য জনগোষ্ঠীসমূহ ইয়াত উচ্ছেদিত হ'ল তেওঁ আজিলৈকে একো মাত মাতা নাই চকুলো টুকাটো ডাঙৰে কথা মই তাকে ভাবিছোঁ BJPত সোমালে মানুহৰ চকুলো শুকাই যায় নেকি সেইটোকে অলপ আশ্চৰ্য প্ৰকাশ কৰিছোঁ মই আৰু মই এটা কথা ইয়াত কৈছোঁ আমি এটা ডিমাণ্ড দিম চৰকাৰক আমি এটা আহ্বান জনাইছোঁ অসম চৰকাৰক ইয়াত যিমান উচ্ছেদিত পৰিয়াল আছে ইয়াৰ পৰা যাতে স্থানান্তৰ নকৰে এই জেগাতে সংস্থাপিত কৰিব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড দিছোঁ